লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। তেন্তে আহক প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ এখন নতুন চিঠিৰ সৈতে। এই চিঠিখন পঠিয়াইছে আমিনুৰ আখতাৰে। গতিকে আহক আমিনুৰৰ লাভ ষ্টৰী শুনো। মৰমৰ পাহিবা, আশা কৰোঁ আপোনাৰ ভালেই। আপোনাৰ মৰম লগা মিঠা মাতষাৰ ফ্ৰণ্টৰ পৰা শুনিবলৈ বহুত ইচ্ছা আছে। নাজানো সেই আশা পূৰ হ'ব নে নাই। পাহিবা, মোৰ লাভ ষ্টৰীটোৰ নাম দিছোঁ দুবাৰকৈ ভাগিও হৃদয়, আজি মই সুখী। 2008ত মই তেতিয়া BA ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট, গোলাঘাট DR কলেজৰ, আৰু তাই HS ছেকেণ্ড ইয়েৰ। নাম চালমি। ফ্ৰেণ্ড এজনীৰ যোগেদি মই তাইৰ লগত চিনাকি হৈছিলোঁ। চিনাকি পৰাই আমি কথা বতৰা পাতিব ল'লোঁ। দিন বাগৰিল, মোৰ তাইক ভাল লাগিব ধৰিলে। 6 জুন 2008 তাৰিখৰ দিনা তাইক মই প্ৰপ'জো কৰিলোঁ আৰু তাই মোক 19 ছেপ্টেম্বৰ দিনা য়েছ ক'লে। জুনৰ পৰা ছেপ্টেম্বৰ, অ'কে। তাৰ পাছত আমি কেতিয়াবা কলেজ বাংক কৰি ৰাইডত যাওঁ, মাজে মাজে ৰেষ্টুৰেণ্ট পাৰ্ক আদিত লগ কৰোঁ। প্ৰায় 4 মাহ পাৰ হ'ল। চ' আজি আমি শুনি গৈ থাকিম আমিনুৰ আখতাৰৰ ষ্টৰী দুবাৰকৈ ভাগি হৃদয়, আজি মই সুখী। 93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ আমিনুৰ আখতাৰৰ ষ্টৰী দুবাৰকৈ ভাগিও হৃদয়, আজি মই সুখী। আগলৈ তেওঁ লিখিছে, এদিন চালমিৰ কাজিন এজনী ঘৰ যোৰহাটত, তালৈ তাই ফুৰিবলৈ গৈছিলে। কিন্তু তাৰ পৰা ঘূৰি অহাৰ পিছত চালমিক মই আগৰ দৰে নাপালোঁ। ফোনত বিজি আৰু মোৰ কাৰণে টাইম নথকা হ'ল। এদিন হঠাৎ মোক ক'লে লগ ধৰি যে মই আন কাৰোবাক ভাল পাওঁ। মই চকুৰ পানীৰে বাট নেদেখা হ'লোঁ। বহুত চেষ্টা কৰিলোঁ, বাট তাইক ঘূৰাই আনিব নোৱাৰিলোঁ। পাহিবা, মোৰ জীৱনৰ সকলো কথা মোৰ চাইল্ডহুড ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰোঁ। তাইৰ নাম জেচমিন। তাই মোক বহুত বুজালে। মোৰ মন বেয়া লাগে বুলি মোৰ ঘৰত আহি ধেমালি কৰি হহুৱাই ফুৰিবলৈও চেষ্টা কৰে। এবছৰ হ'ল, লাহে লাহে মই চালমিক পাহৰিলোঁ। এনেতে এদিন হঠাৎ জেচমিনে ক'লে তাই মোক বহুত ভাল পায়। মোৰো তাইক ভাল লগা হ'ল। সেইকাৰণে ময়ো দেৰি নকৰি তাইক I love you too বুলি ক'লোঁ। জীৱনৰ দ্বিতীয়টো ভালপোৱা। মই আকৌ এবাৰ শান্তি পোৱা যেন লাগিলে। ভাবিলোঁ জেচমিনৰ লগত মোৰ কেতিয়াও ব্ৰেকআপ নহয়, কিন্তু আমাৰ ঘৰৰ লগতে ওচৰৰ সকলো মানুহে আমাক ভাল ফ্ৰেণ্ড বুলিহে জানে। 1 year আমাৰ ৰিলেশ্যনশ্বিপ হাঁহি ধেমালিৰে পাৰ হ'ল। চ' প্ৰথমবাৰ ব্ৰেকআপৰ পিছত ছেকেণ্ড টাইম আকৌ এবাৰ আমিনুৰ ৰিলেশ্যনশ্বিপত সোমালে, বাট দিছ টাইম উইথ হিজ বেষ্ট ফ্ৰেণ্ড জেচমিন। তো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ আমিনুৰ আখতাৰৰ ষ্টৰী দুবাৰকৈ ভাগি হৃদয়, আজিও মই সুখী। আগলৈ তেওঁ লিখিছে, ছাডেনলি এটা খবৰ আহিল তাইৰ মাকে হেনো ল'ৰা এজন ঠিক কৰিছে। দুয়োটাই ঘৰত ক'ব নোৱাৰিলোঁ, যিহেতু আমি পঢ়ি আছোঁ, ভয় লাগে। তাই মোক কৈছিলে আমি পলাই যাওঁ বুলি, বাট তেতিয়া আমি BA ফাইনেল ইয়েৰত পঢ়ি আছোঁ। পৰীক্ষালৈ 6 মাহ বাকী, হাতত টকাও নাই। আৰু আহি পালে সেই কাল অমানিশা দিনটো, তাইৰ বিয়াত ময়ো আছোঁ। দৰাৰ ঘৰৰ মানুহক শুশ্ৰূষা কৰিছোঁ, বুকুত একুৰা জুই লৈ। তাইৰ চকুত মাথো চকু পানী। চ' আকৌ এবাৰ আমিনুৰৰ হাৰ্ট ব্ৰেক হ'ল, বিকজ তেওঁ প্ৰত্যেকবাৰ ভুল মানুহক নিজৰ হাৰ্টটো দিয়ে। চ' আগলৈ কি হয় শুনি থাকক। 93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' উইকেণ্ড স্পেচিয়েল ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ আমিনুৰ আখতাৰৰ ষ্টৰী দুবাৰকৈ ভাগিও হৃদয়, আজি মই সুখী। আগলৈ তেওঁ লিখিছে,
পাহিবা নিজৰ ভালপোৱা ছোৱালীজনীৰ বিয়াত থাকি আনৰ হৈ যোৱা দেখা পাই মোৰ কি অৱস্থা হৈছিল মই হয়তো আপোনাক শব্দৰে বুজাব নোৱাৰিম ক'বলৈ একো ভাষা নাছিলে পাহিবা আকৌ এবাৰ বেয়াকৈ আঘাত পালোঁ বিয়াৰ পাছত তাই মোক মাজে সময়ে খবৰ লয় কিন্তু মই কথা পতা বন্ধ কৰি দিলোঁ ভাবিলোঁ কথা পাতিলে তাইৰো মনটো বেয়া লাগিব আৰু ময়ো আগবাঢ়িব নোৱাৰিম ঘৰ পালোঁ এবছৰৰ পাছত তাইৰ এটা ল'ৰাও হ'ল ময়ো BA 2nd ক্লাছ পাছ কৰিলোঁ তাৰ পাছত পাপাৰ বিজনেছত সহায় কৰিলোঁ প্ৰেম ভালপোৱা এইবোৰৰ পৰা দূৰত থাকিবলৈ ল'লোঁ লাহে লাহে বিজনেছ গ্ৰ' কৰিলে কামতো বিজি হৈ পৰিলোঁ এনেকৈ 6টা বছৰ পাৰ হ'ল চ' আমিনুৰৰ দুবাৰ হাৰ্ট ব্ৰেক হ'ল এণ্ড দেন 6 years তেওঁ উইদাউট ৰিলেশ্যনশ্বিপ আছে এটা চেবাটিকেল লৈছে আৰু এইটোৱে বেষ্ট ডিচিশ্যন যেতিয়া আপুনি এটা ৰিলেশ্যনশ্বিপৰ পৰা অভাৰকাম কৰে তেতিয়া এটলিষ্ট নিজকে সময় দিব লাগে এদিন দুদিন এমাহ ছমাহ নহয় ভালেখিনি সময় ল'ব লাগে যেতিয়া আপুনি ইমানখিনি মেচিয়ৰ্ড হৈ যায় যে আপুনি উইদাউট লাভ ছাৰ্ভাইভ কৰিব পাৰে উইদাউট হেজিটেশ্যন ছাৰ্ভাইভ কৰিব পাৰে আৰু আজি আমিনুৰে 6টা বছৰ উইদাউট লাভ উইদাউট এনিবডি উইদাউট এনি উইকনেছ তেওঁ অতিক্ৰম কৰিলে আৰু লাইফত ছাকচেছো হৈছে চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ আমিনুৰ আখতাৰৰ ষ্টৰী দুবাৰকৈ ভাগিও হৃদয় আজি মই সুখী আগলৈ তেওঁ লিখিছে 2018 4th এপ্ৰিল ৰাতি হোৱাৰ আগত মই FBটো অ'পেন কৰি চেট অপশ্যনত দেখা পালোঁ শ্বাহিন আখতাৰ নামৰ এজনী ছোৱালী মই প্ৰফাইল নোচোৱাকৈয়ে হাই বুলি টেক্সট কৰিলোঁ ৰিপ্লাইও আহিল ইণ্ট্ৰডিউচ হৈ গম পালোঁ তাইৰ ঘৰ গুৱাহাটী আৰু হেণ্ডিক গাৰ্লছ কলেজত পঢ়ে মই ভাবিলোঁ গুৱাহাটীৰ ছোৱালী তাতে সন্দিকৈ কলেজৰ ছোৱালী বুলি সকলোতে আগবঢ়া ৰাতি প্ৰফাইলটো খুলি চাই দেখিলোঁ খুব মডাৰ্ণ মোক কেতিয়াও পাত্তা নিদিব শুই থাকিলোঁ পাছদিনা আকৌ ৰাতি টেক্সট কৰিলোঁ তাইও ৰিপ্লাই দিলে প্ৰায় 1 week পাৰ হৈ গ'ল আমি ফোন নম্বৰৰ মাজতে শ্বেয়াৰ কৰিলোঁ চ' আমিনুৰৰ লাইফত আন এগৰাকী ছোৱালীৰ এণ্ট্ৰি হ'ল আৰু সেয়া হৈছে শ্বাহিন আখতাৰ চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ আমিনুৰৰ ষ্টৰী দুবাৰকৈ ভাগিও হৃদয় আজি মই সুখী আগলৈ তেওঁ লিখিছে পাহি মই আকৌ নিজকে কলেজৰ লুকছৰ লাইফষ্টাইলত পিকচাৰ পোষ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ ফেচবুকত তাইক ইমপ্ৰেছ কৰিবলৈ ফাইনেলি আমি লগ পোৱাৰ সিদ্ধান্ত ল'লোঁ 16 জুলাই 2018ত মই তাইক SKত শ্ৰদ্ধাঞ্জলি কাননত লগ কৰিলোঁ পাহিবা ফটোত দেখাত তাই যিমান ধুনীয়া তাতোকৈ ৰিয়েলিটিত আৰু বেছি ধুনীয়া মাত্ৰ 20 মিনিট সময় লগ পালোঁ অহা সময়ত এটা চকলেট দি মই ঘূৰি আহিলোঁ ৰাতি ঘৰলৈ উভতি আহিলোঁ লগ পোৱাৰ পাছত আৰু ভাল লগা হ'ল ফাইনেলি মই তাইক প্ৰপ'জো কৰিলোঁ তাইৰ মোমায়েকৰ ঘৰ যোৰহাটত আছিলে কিন্তু তাইৰ মামীয়েকৰ ঘৰ গোলাঘাটত চ' তাৰ দুদিন পিছতেই তাই গোলাঘাট আহিলে চ' যদিও শ্বাহিন থাকে গুৱাহাটীত আৰু আমিনুৰ থাকে গোলাঘাটত কিন্তু শ্বাহিনৰ ফেমিলি মেম্বাৰ্ছৰ ঘৰ গোলাঘাটতে চামহাউৰ ৰিলেটিভ গোলাঘাটত থাকে আৰু সেইবাবে তাই প্ৰপ'জ কৰাৰ কেইদিনমান পিছতেই গোলাঘাটলৈ আহিলে তো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আমিনুৰ আখতাৰৰ ষ্টৰী দুবাৰকৈ ভাগিও হৃদয় আজি মই সুখী আগলৈ তেওঁ লিখিছে সেইদিনা মোৰ ভাগিনৰ বাৰ্থডে পাহিবা কি যে ডেষ্টিনি তাইৰ মামীয়েক মোৰ মাৰ স্কুলমেট আছিলে সেইবাবে বাৰ্থডেলৈ মই ইনভাইট কৰিব পাৰিলোঁ পাহিবা তাই আমাৰ ঘৰ আহিব বুলি ভাবি মই যে কিমান এক্সাইটেড হৈছিলোঁ ক'ব নোৱাৰোঁ ইভিনিং 7টাত তাই আহিলে মানুহো আহিলে ভাগিনটোৰ কেক কাটিং হ'ল বাকী মানুহে খোৱা বোৱা কৰিলে মই তাইক মোৰ ঘৰটো দেখুৱালোঁ ৰুমো দেখুৱালোঁ আৰু টেৰেছলৈ লৈ গ'লোঁ ওপৰত আমি কথা পাতি আছিলোঁ
ছাডেনলি পাহি তাই গালত এটা কিছ কৰি মোক ক'লে আই লাভ ইউ আৰু মই শ্বকড চ' আমিনুৰে যে প্ৰপ'জ কৰিছিলে তাইৰ দুদিন পিছত শ্বাহিন আহিলে গোলাঘাটলৈ আমিনুৰৰ ভাগিনৰ বাৰ্থডেত শ্বাহিনকো ইনভাইট কৰিলে শ্বাহিন আহিলে আৰু সেই বাৰ্থডে দিনাখনেই আমিনুৰৰ প্ৰপ'জেল শ্বাহিনে একচেপ্টো কৰিলে এণ্ড দিছ ইজ দ্য থাৰ্ড টাইম আফটাৰ 6 years আমিনুৰ ইজ ইন লাভ এইবাৰ বাৰু আমিনুৰৰ লাভ ছাকচেছফুল হ'বনে ফাইনেলি তেওঁ দ্য ওৱান বিচাৰি পালেনে জানিবলৈ অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back to the show Red FM Love Story মই আছোঁ আপোনাৰ সৈতে পাহি আগলৈ আমিনুৰে লিখিছে যোৱা সময়ত মোক হাঁহি এটা মাৰি বাই বুলি মাত লগালে শ্বাহিনে পাহিবা এইবাৰ মই আৰু দেৰি নকৰি ঘৰৰ মানুহক কথাবোৰ ক'লোঁ আৰু চিধা তাইৰ ঘৰতো গ'লোঁ আমাৰ সম্পৰ্কৰ কথা ক'বলৈ দুয়োখন ঘৰে আমাৰ ৰিলেশ্যনশ্বিপত এগ্ৰী কৰিলে পাহিবা 16 ছেপ্টেম্বৰ 2018ত আমি বিবাহ বন্ধনত সোমালোঁ এতিয়া আমি অতি সুখৰ মাজেৰে 2 বছৰ অতিক্ৰম কৰিলোঁ দোৱা কৰিব আগন্তুক দিনবোৰো যাতে আৰু সুখৰ হয় আৰু আপোনাৰ নিচিনা মিঠা সুৰৰ এজনী ছোৱালী আমাৰ মাজলৈ আহে আৰু আমাক আৰু সুখী কৰি তোলে অৱশেষত পাহিবা আৰু সকলো ৰেড FMৰ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ থাকিল আমাক এনেকুৱা এটা প্লেটফৰ্ম দাঙি ধৰাৰ বাবে ইতি আপোনাৰ মৰমৰ শুভাকাংক্ষী আমিনুৰ আখতাৰ Aminur, thank you so much for sharing your story and I wish you all the best and also congratulations. Finally, you have met the right one. So, I wish you all the best and yes, আপোনালোকৰ জীৱনলৈ অতি সোনকালে blessings ৰূপে কোনোবা যাতে আহে. So, I wish you all the best and thank you so much for sharing your story. এয়া আছিলে আমিনুৰ আখতাৰৰ দুবাৰকৈ ভাগিও হৃদয় আজি মই সুখী তেওঁৰ লাভ ষ্টৰী এতিয়া মই পাহিয়ে বিদায় লৈছোঁ এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড ডু অলৱেজ ৰিমেম্বাৰ দেট আই লাভ ইউ 93.5 ৰেড FM বজাতে ৰহো 93.5 बजाते रहो